মুখৰে আমি কওঁ ইকুৱেলিটি কিন্তু ক্ষমতা মাত্ৰ পুৰুষৰ হাতত 2026 চনতো মহিলাৰ সংখ্যা সদনত মাত্ৰ 14%। Women Reservation Act খন যে লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে 33% আসনৰ প্ৰতিশ্ৰুতি দিছে বহুতে ইয়াক বৈপ্লৱিক সিদ্ধান্ত বুলি কয়। স্বাধীনতাৰ 75 বছৰ হ'ল 75 years কিন্তু 33% আসন মহিলাক দিবলৈ ৰিজাৰ্ভেশ্যন বিল লাগে। সমতাৰ কথাই যদি কৈছে তেন্তে 50-50 কৰা হওক 30-70 কিয় আৰু সদিচ্ছা থাকিলে দলসমূহে নিজেও 50% মহিলাক টিকট দি দেখুৱাব পাৰে। এতিয়া ভিডিঅ'টো শেষলৈকে চাব। 2026 চনৰ 16 এপ্ৰিলত লোকসভাত উত্থাপন কৰা বিধেয়ক দুখন আছিল 131 দ্য কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল 2026 আৰু ডিলিমিটেশ্যন বিল 2026। ই কোনো women reservation বিল নহয়। যিখন women reservation বিলৰ কথা কোৱা হৈছে নাৰী শক্তি বণ্টন অধিনিয়ম 2023, সেই বিলখন 2023 চনতেই বিৰোধী আৰু শাসকৰ 100% সহমতত সদনত পাছ হৈছিল। তেন্তে এতিয়া চলি থকা মহিলা সংৰক্ষণৰ কথাটো কি? আচলতে 2023 চনত পাছ হোৱা বিলখন কাৰ্যকৰী কৰাৰ দুটা চৰ্ত আছিল। নতুন লোকপ্ৰিয় আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে এই সংৰক্ষণ কাৰ্যকৰী হ'ব। এতিয়া দুদিন আগতে এই বিল দুখনৰ দ্বাৰা কি কৰিব বিচৰা হৈছিল? বিল দুখনে প্ৰস্তাৱ দিছে যে লোকসভাৰ সৰ্বাধিক আসনৰ সংখ্যা 550ৰ পৰা 850লৈ বৃদ্ধি কৰা হ'ব আৰু 2023 চনৰ Women Reservation Act কাৰ্যকৰী কৰিবলৈ প্ৰয়োজন হোৱা নতুন লোকপ্ৰিয় আৰু তাৰ ভিত্তিত যি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ব তাৰ সলনি 2011 চনৰ census ডেটাই ব্যৱহাৰ কৰি আসনসমূহ বৃদ্ধি কৰা হ'ব আৰু সেই বৰ্ধিত আসনসমূহত মহিলাৰ যি 33% ৰিজাৰ্ভেশ্যন আছিল তাক প্ৰযোজ্য কৰা হ'ব। বিৰোধীৰ যুক্তি আছিল যদি নতুন সেন্সাস নোহোৱাকৈ পুৰণি সেন্সাসৰ ভিত্তিত ডিলিমিটেশ্যন কৰি লোকসভাৰ আসন বৃদ্ধি কৰিব পৰা হৈ গৈছে তেন্তে তাৰ সলনি বৰ্তমান থকা 543 সিটতেই মহিলাক সংৰক্ষণ দিয়াব লাগে বা দিব লাগে আৰু সেই সংশোধন তৎকালীনভাৱে সন্মতি দিবলৈ তেওঁলোক সাজু আছে। চৰকাৰ এই কাম কৰিবলৈ সাজু নহয় কাৰণ বৰ্তমানৰ সিটত বিজেপিৰ মহিলা এমপিৰ সংখ্যা কম আৰু এনে কৰিলে বহু পুৰুষ এমপিয়ে নিজৰ সিট হেৰুৱাব লাগিব। প্ৰধানমন্ত্ৰীও কালি নিজৰ ভাষণত বৰ্তমান আসনসমূহত কিয় মহিলাক ৰিজাৰ্ভেশ্যন দিব নোৱাৰি তাৰ কোনো যুক্তি দাঙি নধৰিলে। বিৰোধীৰ মতে আচলতে চৰকাৰে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ মাজত ৰাজনৈতিক বিভাজন আনি উত্তৰ ভাৰতৰ সিটৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰিছে। কাৰণ যদি জনসংখ্যাৰ ভিত্তিত ডিলিমিটেশ্যন হয় তেন্তে লাভ হ'ব উত্তৰ ভাৰতৰ কাৰণ উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান আদি ৰাজ্যই জনসংখ্যা নিয়ন্ত্ৰণত বিফল হৈছে। গতিকে তেওঁলোকৰ আসনৰ সংখ্যা বহুগুণে বৃদ্ধি পাব। উত্তৰ প্ৰদেশৰ আসন প্ৰায় 80ৰ পৰা 143খনলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। লোকচান হ'ব কাৰ? দক্ষিণ ভাৰতৰ। কেৰেলা, তামিলনাডু আদি ৰাজ্য যিয়ে সফলভাৱে জনসংখ্যা নিয়ন্ত্ৰণ কৰিছে তেওঁলোকৰ আসনৰ সংখ্যা বৃদ্ধি পালেও সেয়া উত্তৰ ভাৰতৰ মুঠ আসনতকৈ কম। লোকসভাত দক্ষিণ ভাৰতৰ আসনৰ বৰ্তমানৰ অংশ প্ৰায় 24%, কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এয়া 18ৰ পৰা 20% হ'বলৈ গৈ আছে। ইয়াৰ অৰ্থ হ'ল যে কোনো এটা ৰাজনৈতিক দলে কেৱল যদি উত্তৰ ভাৰতৰ ৰাজ্যখনতেই জয়লাভ কৰে তেন্তে তেওঁলোকে দক্ষিণ ভাৰতৰ এটাও ভোট নোপোৱাকৈ দিল্লীত চৰকাৰ গঠন কৰিব পাৰিব। মানে মুঠ আসনৰ সংখ্যা বাঢ়িলেও সকলো উত্তৰ ভাৰতৰ প্ৰতিনিধি মানে মুঠ প্ৰতিনিধি দক্ষিণ ভাৰততকৈ বৃদ্ধি পাব। সেয়ে 1976 চনত ইন্দিৰা গান্ধী চৰকাৰ আৰু 2002 চনত অটল বিহাৰী বাজপেয়ী চৰকাৰে জনসংখ্যাৰ ভিত্তিত ডিলিমিটেশ্যন কৰিলে জনসংখ্যা নিয়ন্ত্ৰণ কৰা ৰাজ্যসমূহৰ প্ৰতি অন্যায় হোৱাৰ কথা চিন্তা কৰি ইয়াক স্থগিত ৰাখিছিল। লগতে লোকসভাৰ আসন বৃদ্ধি পালেও ৰাজ্যসভাৰ আসনৰ সংখ্যা 245 থাকিব। আগতে দুজন লোকসভাৰ সাংসদৰ বিপৰীতে এজন ৰাজ্যসভাৰ সাংসদ আছিল। এতিয়া 3জন লোকসভাৰ সাংসদৰ বিপৰীতে এজন মাত্ৰ ৰাজ্যসভাৰ সাংসদ থাকিব। দুইখন সদনৰ যৌথ অধিৱেশন মানে জইণ্ট সিটিঙত লোকসভাৰ ক্ষমতা বাঢ়ি যাব, যাৰ প্ৰভাৱ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি নিৰ্বাচনত পৰিব। Now what's the solution? সমষ্টি কেনেকৈ পুনৰ নিৰ্ধাৰণ কৰা হ'ব সেই লৈ চৰকাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিব পাৰে। লগতে বিভিন্ন শ্ৰেণীৰ লোকৰ দিহা পৰামৰ্শ লৈ সেই কাম কৰিব পাৰে অথবা বিধানসভাৰ সিটসমূহ ডিলিমিটেশ্যন কৰি লোকসভাৰ সংখ্যা একে ৰাখিব পাৰে। কিন্তু মহিলাক সুযোগ দিবলৈ একো কৰিব নালাগে।
হয় বৰ্তমানৰ চিটসমূহতে এই নিয়ম লাগু কৰিব পাৰে বা দলসমূহে নিজে নিজে এই আৰক্ষণ নিজৰ দলত কাৰ্যকৰী কৰিব পাৰে মুঠতে দিউ বুলিলে এতিয়া মহিলাক 33% ৰিজাৰ্ভেশ্যন দি দিব পাৰি ধন্যবাদ আপুনি চাই আছিল দ্য আৰবান জাৰ্নেলিষ্ট আৰু মই উদ্দীপনা গোস্বামী